ইউডিএফ দলৰ সভাপতি হিচাপে বৃন্দাকান্দি ৰাইজৰ হৈ সৰ্বপ্ৰথমে মই মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু আজমল ফাউণ্ডেশ্যনৰ যিসকল আছে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যিধৰণে প্ৰতিশ্ৰুতি দিছিল আৰু আমাৰ বৃন্দাকান্দি ৰাইজৰ বিশেষকৈ উদমাৰীৰ উচ্ছেদিত এলেকাত যিখিনি কথা দিছিল আজি প্ৰায় আখৰে পালন হৈ আছে। ইতিমধ্যে আমাৰ ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষই কোৱা দৰে 650 ছাত্ৰ ছাত্ৰীক শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰাই দিছে আৰু আজি 17খন গড় 3.5 লাখ টকা প্ৰায় 56 লাখ টকাৰ যিটো অনুদান দিছে আৰু হাইকোৰ্টত ইতিমধ্যে 3টা কেছ চলি আছে তাৰে এটা খৰচ আমি ফুল্লি বহন কৰি আছোঁ আৰু আমি আশাবাদী হাইকোৰ্টৰ যিটো ৰায় আহিব অহাৰ পিছত যেতিয়া মাটিখিনি ভূমিহীন মানুহক দিয়া হ'ব আমি সেই ভূমিহীন মানুহখিনিকো আমি গড় দিম আৰু আজমল ফাউণ্ডেশ্যনে যিধৰণে কাম কৰি আছে বা মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত যিধৰণে সমষ্টিৰ দুখীয়া ৰাইজৰ কাম কৰি আছে তাৰ কাৰণে আমি বৃন্দাকান্দি সমষ্টিৰ ৰাইজৰ হৈ বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতৰ পৰিয়াল আজমল গ্ৰুপ আজমল ফাউণ্ডেশ্যন তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। তেখেতে নিৰ্বাচিত হোৱাৰ পিছতেই কোনো ধৰণৰ সম্বৰ্ধনা লোৱাৰ আগত এই যমুনা গাঁও অঞ্চল য'ত যথেষ্ট উচ্ছেদ হৈছিল আৰু যথেষ্ট পৰিয়াল উচ্ছেদৰ শিকাৰ হৈছিল তাতে ল'ৰা ছোৱালীবিলাক মানে স্কুল যোৱা বন্ধ কৰিছিলে। আহি পেলাই তেখেতে প্ৰথমতে 650 ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব লৈছে যিসকল ল'ৰা ছোৱালী উচ্ছেদিত পৰিয়ালৰ হয় আৰু লগতে তেখেতে ঘোষণা কৰিছিলে যে পৰ্যায়ক্ৰমে ইয়াতে যি উচ্ছেদিত পৰিয়াল আছে তেওঁলোকক মানে সংস্থাপনৰ কাৰণে এখন গড় দিয়াৰ ব্যৱস্থা হ'ব। আজি আমি গোটেই আজমল ফাউণ্ডেশ্যন মৰকজুল মাৰিফৰ টীম আহিছোঁ আৰু ইয়াতে 17খন ঘৰৰ ফাউণ্ডেশ্যন দিয়াৰ ব্যৱস্থা লৈছোঁ। 3.5 লাখ টকাকৈ 17খন ঘৰৰ প্ৰায় 56 লাখ টকাৰ ইয়াতে প্ৰজেক্ট প্ৰথম পৰ্যায়ত লোৱা হৈছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আৰু পৰিয়ালসকলক যিসকল এনেকৈ নিডি পৰিয়াল আছে তেওঁলোককো এনেকুৱা গড় দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু তেওঁলোকৰ জীৱিকা নিৰ্বাহ বা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব তেখেতে ইতিমধ্যে ঘোষণা কৰিছে আৰু এইটো লোৱা হ'ব। আজি ইয়াৰ যিসকল পৰিয়ালে এই গড়কেইখন পাইছে তাতে বিশেষভাৱে সক্ষম মানে বেনিফিচিয়াৰীও আছে তেওঁলোকে এনেকুৱা সুবিধাবিলাক পাইছে। আমি আশা কৰিছোঁ এইটো তেওঁলোকৰ কাৰণে ডাঙৰ সকাহ হ'ব আৰু ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি পেলাই আগবাঢ়ি যাব আৰু বদৰুদ্দিন আজমল চাহাবে দিয়া প্ৰতিশ্ৰুতি তেখেতে এটাকৈ পালন কৰা আৰম্ভ কৰিছে। এইটো আমাৰ সকলোৰ কাৰণে এটা ডাঙৰ মানে প্ৰত্যাশা পূৰণ হয়। গতিকে আমি তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু যিসকলে আহি পেলাই ইয়াতে আমাক এই সহযোগিতা আগবঢ়াইছে তেওঁলোকক চবকে ধন্যবাদ আৰু কৃতজ্ঞতা।